মৰ্নিং গাইজ মৃগেন বগলৈ উন্নত ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু মই যিহেতু ৰাতি কালি ঘৰত আহিছোঁ কৰিম অলপ পিছত যাম মেজি বনাবৰ কাৰণে আৰু মৰ্ণিঙত মই দেউতাৰ সেইফালে কাম কৰি আছোঁ আমাৰ চিষ্টাৰ আৰু অলপ পিছত আপোনালোক মেজি কেনেকৈ বনায় গাঁৱৰ পৰিৱেশত আপোনালোক লৈ যাম। So guys, মই অলপ মাটি কাম কৰিলোঁ ৰাতিপুৱা মাটি কাম কৰি ৰাতিপুৱা ভাত আহি গ'ল এইটো ঘৰত এনেকুৱা খাই বহুত বেছি ভাল লাগে খাই ল'লোঁ। এতিয়া ওলাই যাম ঘৰৰ পৰা আৰু আগত যিটো আমাৰ সন্মুখতে মন্দিৰ এটা বনাই আছে মাঘৰ 2 তাৰিখ আৰু অসমীয়া 2 তাৰিখে এইটো ল'ব যিহেতু মন্দিৰটো আৰম্ভ কৰিব মানে নতুনকৈ বনাই আছিলে আমাক সেইটো দেখাই কিনে লৈ যাম পূৰা ডাইৰেক্ট মেজিৰ ওচৰলৈ কেনেকৈ কি হয় লগৰীয়াবোৰৰ লগত দাদাসকলৰ লগত মেজি বনাম আজি বলক। এই আমাৰ ঘৰৰ সন্মুখৰ ৰাজহুৱা গোপাল মন্দিৰ যি স্থাপন হৈছিল 1949 চনত আৰু এই মাঘৰ 2 তাৰিখ যিটো হোমযজ্ঞ আছে তাৰ কাৰণে আটক ধুনীয়াকৈ সজাই তুলিছে কামবোৰ ধুনীয়া পৰিপাটিকৈ কৰি আছে যিটো ৰঙৰ কাম কৰি আছে এতিয়া বৰ্তমান। গাইজ বলক আমাৰ অকবকা গাঁৱৰ এই ৰাস্তাৰ মাজেৰে আমি মেজি বনাবলৈ যাওঁ। পাঘাট পৰা যাই আছোঁ আমি আৰু পথাৰৰ এইবিলাক ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে আমাৰ গাঁৱৰ পৰিৱেশ বহুত ভাল লাগে। বাঁহগছ যিহেতু প্ৰত্যেক ঘৰৰ মানুহৰ পৰা আমি 2-3টাকৈ এনেকৈ বাঁহ উঠাই আমি মেজিটো বনোৱা হয়। মোৰ আগত যাই আছে দাদাহঁত বাঁহ কাটি আছে আগত দেখাই আছোঁ বলক। আৰু যিহেতু ৰাতিপুৱা উঠে ৰাতিপুৱা মৰ্ণিং জগিং কৰিব যায় কিমান কিলোমিটাৰ ৰানিং কৰে আপুনি? 13 কিলোমিটাৰ ৰানিং কৰে গাইজ। আল্লাহ লাগে মথাইবল লাগে এটা মথাইবল লাগে বছৰৰ পৰা বছৰ দিনক গেলি আমি এনেকৈ বাঁহ চাহ কাটো বাঁহ চাহ কাটি মদত বনোৱা হয় এনেকৈ ফাৰ্ষ্ট টাইম তেনেকৈ বাঁহ চাহ কাটিম আপোনাক চাগাকৈ লৈ যাম চাই যাব পচন্দ বাঁহ কাটা হৈ গ'ল আৰু আমি নেক্সট বাঁহ কাটিব যাই আছোঁ গাইছ চাই যাব। গাইছ আমি এনেকুৱা ধৰণে বাঁহবিলাক একলগ কৰিলোঁ যিটো বাঁহবিলাক কাটি আনি আৰু এবাৰ দেখাবলৈ লৈছোঁ আমাৰ গাঁৱৰ সকলোতকৈ ওখ ব্যক্তি পল্লৱ মজুমদাৰ সকলোতকৈ ওখ তেওঁ আজি ওলাই আহিছে যিটো তেওঁৰ দাদা ৰঞ্জন মজুমদাৰ আজি আমাৰ মাজত উপস্থিত নাই তেওঁ কৰ্মসূত্ৰে নলবাৰীলৈ গৈছে কাম কৰিবৰ কাৰণে সেই ব্যক্তি আজি উপস্থিত হৈছে এইজন ব্যক্তি আমাৰ দীপজ্যোতি ডেকা প্ৰণৱ ডেকা গোটেইবোৰ জড়িত হৈ আছে আৰু স্পৰ্টছমেন। গাইছ মঠৰ মাজৰ বাঁহৰ কাৰণে আমি এনেকৈ চৌকা গাঁতা খান্দি আছোঁ ইয়াতে বাঁহ পুতিম 2টা বাঁহ পুতা যাব ইয়াতে চাই যাব আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই যাম ভিডিঅ' অলপ লম্বা হ'ব তো আপুনি স্কিপ নকৰাকৈ চাই যাব কেনেকৈ কি মদ বনায় গাঁৱতে পাব সেইকাৰণে আজি স্পেচিয়েলি মই গুৱাহাটীৰ পৰা মদ বনাম বুলি আজি আছোঁ গাইছ। বৰ কষ্ট হ'লেও ৰাইজৰ হৈ সমাজৰ হৈ কৰিব লাগিব আৰু আমাৰ পিছফালে আছে সদকল আমাৰ কাৰণে ব্যস্ত হৈ আছে আৰু যিটো আহি গৈছে আমাৰ পুৰণা মঠ নিৰ্মাতা আহি গৈছে যিটো লগৰ সন্যখন লগাই দিছোঁ নাৰাকাটাত ব্যস্ত হৈ গৈছে সন্ধ্যা দে চলি ইয়াত নাৰাকাট পুৰা চিংৰাচা আহি আছে আৰু ৰাতি 15 বয়সত আমি নাৰা 1 ঘণ্টাত আমি 1 দুবলা শেষ কৰি ফেলছিলোঁ হা 1 দুবলা শেষ কৰি ফেলছিলোঁ। গাইজ চাব পাৰে আপোনালোকে এয়া পৰম্পৰা আমাৰ অসমীয়া পৰম্পৰা যিহেতু নোহোৱা হৈ গৈছে আমি এনেকুৱা ধৰণৰ পৰম্পৰা ৰাখিব লাগিব। এনেকুৱা ধৰণৰ ওলাই আহিলে ভাল লাগে সকলো ওলাই আহিব আৰু এনেকুৱা ধৰণে আৰু পিছলৈ এনেকৈ মদ বনাই যাব আমাৰ ৰাইজৰ কাম কৰি যাব।
আমাৰ দুপৰীয়া লাঞ্চ টাইম আহি গ'ল মানে আমাৰ লাল চাহ আহি গৈছে আমাৰ মাজত আৰু ওপৰত উঠিছে আৰু জুম কৰি দেখা দিছোঁ পুলেশ্বৰ দা তেওঁ কামৰাত বান্ধি আছে বৰ বটুক দিয়া লাঞ্চ টাইম সেইটো যিহেতু খানা কথা আছিল গাইছ খানা নহয় আজি আৰু চিকেন পকৰা আহি গৈছে বাপৰে বাপ গাইছ এনেকৈ আমি কষ্ট কৰি দাদাসকলো আহিছে এনেকৈ মন বান্ধি আছোঁ আৰু যিহেতু গৰম বহুত ৰ'দ দিছে আজি তাৰ কাৰণে পানী ল'ব আহিছোঁ আমি পানী বটল পানী লৈছোঁ য'ত লাগিম চাই যাব পানী চানী লৈ আহিলোঁ এনেকৈ থাকি আছোঁ আমি বছৰৰ দিনৰ পৰা বছৰ মূললৈকে সেইটো অসমীয়াৰ এই পৰম্পৰা আমাৰ ল'ৱাৰ আছামত এনেকুৱা নোহোৱা হৈছে চ' গাইছ আপোনালোকেও আপোনালোকৰ গাঁৱত এনেকৈ বনাব মঠ অসমৰ পৰম্পৰা আমি ধৰি ৰাখিব লাগিব চ' গাইছ আমাৰ মঠ আহি মাধ্যম পাইছে মানে এইখিনি ওলাইছে ওপৰত উঠি আছে আমাৰ সৈন্যবৃন্দ লাগি আছে বহুত কষ্ট হৈছে আপোনালোকৰ যিহেতু খানা হোৱাৰ কথা আছিল খানা আজি নহ'ব আমাৰ মাঘৰ 1 তাৰিখ বিহুত 1 তাৰিখে আমি খানা হ'ব আমাৰ পল্লৱ মজুমদাৰে এইটো বনাইছে আমাৰ এইটো কষ্ট কিমান আহিব পল্লৱ মজুমদাৰ ডেৰমান আৰু এইটো আপুনি কি কি দিব মাজত কৈ দিয়ক অলপ আমাৰ ৰাইজক আপোনাৰ ইয়াত লাগিব কেঁচামাল লাগিব ন 10 টাকমান কেঁচামাল দিব গাইছ আহি আছে এইটো নাগালেণ্ডৰ পৰা আহি আছে আমাৰ কেঁচামালটো আৰু এইবিলাক আৰু ওপৰত যোন ব্যক্তি আছে জুম কৰি দেখা দিছোঁ মিষ্টাৰ লালু আৰু মিষ্টাৰ পালু बड़ा हरामी हो बेटा আৰু এইটো আমাৰ লক্ষী মন্দিৰ ইয়াত লক্ষী পূজা হয় নতুনকৈ বনাইছে এখন ফিল্ড লক্ষী মন্দিৰৰ ফিল্ড হয় আগতে খেলা খেলাইছিলোঁ ইয়াতে নতুনকৈ বনাইছে এইটো সভাঘৰ আজি মঠটো এনেকৈ ওলালোঁ আমি আৰু নেক্সট ব্লগত আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ' দেখা পাব কমপ্লিট কৰা আজিতো এইখিনি হ'ল আৰু মোটামুটি 70% কাম হৈ গ'ল গাইছ আমি মঠটো অলপ চেষ্টা কৰি আহি আছোঁ সৰুৰ পৰা এনেকৈ বনাই আহি আছোঁ ছয় চানডে যিহেতু সকলোৱে এনেকৈ লগে ভাগি আজিৰ কাৰণে এখানি ওলালোঁ আৰু নেক্সট ব্লগত কেনেকৈ ইয়াৰ পিছত কেনেকৈ বনায় আমি গোটেইখিনি দেখুৱাম চ' গাইছ আজিলৈকে বাই বাই